শিৱসাগৰৰ খাৰঘৰীয়া দম্পতীৰ আত্মহত্যাৰ ঘটনাত অভিযুক্ত পুত্ৰ দেৱাশিষ আৰু বোৱাৰী গীতাশ্ৰী এতিয়া ক'ত? ৰহস্যজনকভাৱে 15টা দিন পাৰ হৈ গ'ল যদিও শিৱসাগৰ আৰক্ষীয়ে মূল অভিযুক্ত দেৱাশিষ অথবা গীতাশ্ৰীক এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই। ৰহস্যজনকভাৱে শিৱসাগৰৰ পৰা তেওঁলোকে ইতিমধ্যে পলায়ন কৰিছে। এইহাল দম্পতীৰ সন্ধান উলিওৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰক্ষী বাহিনী। আগে আগে দেৱাশিষ গীতাশ্ৰী, পিছে পিছে শিৱসাগৰ আৰক্ষী। শিৱসাগৰৰ পৰা ডিমৌলৈ নিজ গাড়ীৰে পলায়ন কৰে দেৱাশিষে। পিছত আৰক্ষীয়ে গৈ গাড়ী উদ্ধাৰ কৰে। আৰক্ষীৰ চকুত ধূলি দি দেৱাশিষ গীতাশ্ৰীৰ পলায়ন। দেৱাশিষ গীতাশ্ৰীৰ সন্ধানত অভিযান চলাই শিৱসাগৰ আৰক্ষী কাৰ্যত বিফল হৈছে। দেখা গৈছিল শিৱসাগৰৰ পৰা ঘটনাৰ পিছতেই নিজৰ গাড়ীৰে ডিমৌস্থিত সৌৰেকৰ ঘৰলৈ পলায়ন কৰিছিল দেৱাশিষে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে গাড়ীখন জব্দ কৰে, কিন্তু দেৱাশিষ আৰু গীতাশ্ৰী যেন শূন্যত মিলিন হৈ যায়। ইয়াৰ পৰা শিৱসাগৰৰ পৰা ডিমৌলৈ যিখন গাড়ী তেওঁ নিজৰ গাড়ীৰে পলাই গৈছিলে সেইখন গাড়ী ৰিটাৰ্ণ কৰা হৈছে, আৰু ডিমৌৰ পৰা মানে গুৱাহাটীলৈ যিটো পলোৱা গাড়ী সেইখনো আমি ৰিটাৰ্ণ কৰিছোঁ এতিয়া। শিৱসাগৰৰ পৰা গুৱাহাটীলৈ পলাই আহে দেৱাশিষ গীতাশ্ৰী। দুদিন পিছত গুৱাহাটীত দেৱাশিষ গীতাশ্ৰীৰ গাড়ী উদ্ধাৰ, কিন্তু দেৱাশিষ আৰু গীতাশ্ৰী পলাতক। দেৱাশিষ গীতাশ্ৰী আৰক্ষীৰ সৈতে চোৰ পুলিচৰ খেল খেলি আছে। আৰক্ষীয়ে কিন্তু চোৰক ধৰিব পৰা নাই। প্ৰাপ্ত তথ্য মতে দেৱাশিষ গীতাশ্ৰীয়ে গুৱাহাটীত বাহৰ পাতি আদালতত আগতীয়া জামিন ল'বলৈ চেষ্টা কৰিছে। এইখিনি সময়তে শিৱসাগৰ আৰক্ষীয়ে আদালতক জনাইছে যে কোনো ক্ষেত্ৰতে দুয়োকে আগতীয়া জামিন দিয়া নহয়। এই বিষয়ে মহানগৰ আৰক্ষীক অৱগত কৰা হৈছে। আমি বেইল অবজেকশ্যনটো ইতিমধ্যে দিছোঁ। আমি বেইল অবজেকশ্যন হয় এণ্টিচিপেটৰী বেইলৰ অবজেকশ্যন আমি ইতিমধ্যে পঠিয়াইছোঁ। যদি আমি এতিয়া পাওঁ আমি তেওঁলোকক এৰেষ্ট কৰি ল'ম। এইটো শিৱসাগৰ যিটো গোচৰৰ কথা কৈছে, এই শিৱসাগৰ আৰক্ষীয়ে আচলতে গোটেই অসমৰ সকলো জিলালৈকে তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছে। আমাৰ গুৱাহাটীলৈকো আহিছে, আৰু সকলোকে অনুৰোধ জনোৱা হৈছে যে যিজন ব্যক্তি তেওঁলোকে বিচাৰি আছে যদি ইয়াত পোৱা যায় তেতিয়াহ'লে তেওঁলোকক আটক কৰিব লাগে, আৰু তেওঁলোকক খবৰ দিব লাগে যাতে তেওঁলোকে গোচৰটো সম্পৰ্কে তেওঁলোকক সোধ-পোছ কৰিব পাৰে। আৰু আমি সেই মৰ্তে প্ৰত্যেক থানাত আমি এলাৰ্ট কৰি দিছোঁ, যদি ব্যক্তি দুজন পোৱা যায় তেতিয়াহ'লে তেওঁলোকক ডিটেইন কৰিব লাগে আৰু শিৱসাগৰ আৰক্ষীক জনাব লাগে। দেৱাশিষ গীতাশ্ৰীক এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত হতবাক শিৱসাগৰবাসী। খাৰঘৰীয়া পৰিয়ালৰ পুত্ৰ বোৱাৰীক কিয় এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই তাক লৈ আচৰিত হৈছে শিৱসাগৰবাসী। এতিয়াও যি পলাতক হৈ আছে আজি দেৱাশিষ আৰু তেওঁৰ যি পৰিবাৰ, এই পৰিবাৰ আজিলৈকে পুলিচে কৰায়ত্ব কৰিব পৰা নাই বুলি শুনিছে। কিন্তু পুলিচ প্ৰশাসনৰ প্ৰতি আমাৰ এটা বিনম্ৰ অনুৰোধ যে অতি শীঘ্ৰে এই দুইকে শীঘ্ৰে আপোনালোকে গ্ৰেপ্তাৰ কৰাৰ। দেৱাশিষ গীতাশ্ৰীয়ে পলায়ন কৰি লাভ নাই, আত্মসমৰ্পণ কৰিব লাগে দুয়োৱে, আহ্বান জনালে দেৱাশিষৰ বায়েকে। মই ক'ব বিচাৰিম সিটো অপৰাধী নহয় দিয়কচোন, কিবা এটা ভুল এটা কৰিছে, কিন্তু বিৰাট ডাঙৰ ভুলে কৰিছে। তাৰ কাৰণে আজি এতিয়া মা পাপা হেৰাই গ'ল, সেইটো দুখ চাগে তাৰো লাগিছে, মোৰ মতে লাগিব লাগে। কাৰণ যিটো বাবু বুলি কৈছোঁ মই, যিটো বাবু মই জানো সি এনেকুৱা নাছিল, সেইটো সি দুখ লাগিব লাগে মোৰ মতে। কি সেই মই এতিয়া মই বিচাৰিছোঁ মানে সি এনেকৈ ঘূৰি ফুৰিলে লাভ নাই, আত্মসমৰ্পণ কৰক। সি আইনতে তেনেকুৱা মাৰিতো নেপেলাই, নিশ্চয় কিবা ভাল বিচাৰ এটা কৰিব। আৰক্ষীৰ গাফিলতিৰ বাবে দেৱাশিষ আৰু গীতাশ্ৰীয়ে আদালতৰ জৰিয়তে আগতীয়া জামিন লাভ কৰিব নেকি? এনে বিয়াগুম অসম আৰক্ষীয়ে এইহাল দম্পতীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয়? সেয়া এতিয়া প্ৰশ্নৰ বিষয়। শিৱসাগৰৰ পৰা ভাস্কৰ দাস, DY365।